সাহিত্যৰথী জাতীয় বিদ্যালয়ত মীনাক্ষী বৰুৱা স্মৰণত বাৰ্ষিক দিৱস গীত মাতৰ গধূলি উদযাপন। এই অনুষ্ঠানত বিদ্যালয়ৰ আলোচনী আৰোহণৰ উদ্বোধন কৰা হয়। সাহিত্যৰথী জাতীয় বিদ্যালয়ে সদ্য অনুষ্ঠিত বাৰ্ষিক দিৱসৰ গীত মাতৰ গধূলিৰ লগত সংগতি ৰাখি প্ৰয়াত মীনাক্ষী বৰুৱাৰ মৃত্যুতিথিত এক হৃদয়স্পৰ্শী শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। অনুষ্ঠানৰ আৰম্ভণি হয় মংগলদীপ প্ৰজ্বলনৰ মাজেৰে, যিয়ে মীনাক্ষী বৰুৱাৰ দীৰ্ঘকালীন সাংস্কৃতিক অৱদানৰ কৃতজ্ঞতাবোধক প্ৰকাশ কৰে। বিদ্যালয়ৰ এইবাৰ বৰ্ষশ্ৰেষ্ঠ ছাত্ৰ সন্মান বুটলিবলৈ সক্ষম হয় 10ম শ্ৰেণীৰ ছাত্ৰ কল্পজ্যোতি দত্তই। এই বঁটা পবিত্ৰ গগৈ তথা মৌচুমী গগৈ সোঁৱৰণত তেওঁলোকৰ যি তথা বিদ্যালয়ৰ শিক্ষয়িত্ৰী অংকিতা গগৈয়ে প্ৰদান কৰে। এই অনুষ্ঠানটো আৰম্ভণি কৰে জাতীয় বিদ্যালয়ৰ সংগীতেৰে। বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশন কৰে লোকবাদ্য অনুষ্ঠান।